টাইটানিক জাহাজ আছিল এখন বিলাসী ব্ৰিটিছ যাত্ৰীবাহী জাহাজ আৰু টাইটানিক জাহাজখনক কেতিয়াও ডুবিব নোৱাৰা জাহাজ বুলি আখ্যা দিয়া হৈছিল। আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন উদয় হয় যে কেতিয়াও ডুবিব নোৱাৰা জাহাজ এখন প্ৰথম যাত্ৰাতে কেনেকৈ ডুব গ'ল। আচলতে তাৰ ৰহস্য কি আছিল? আহক আমি এই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰোঁ। Titanic was a new breed of luxury liner. Titanic left port in Southampton, England. Among her passengers were many of the wealthy and influential. The band played the gayest tunes and American ragtime dances. The time was 11:40. The iceberg grazed the right side of the ship. And all of a sudden she lifted up quickly. Everything that was movable was going through her. I didn't think it was serious because I didn't think it was possible. A big ship like that would sink. টাইটানিক জাহাজ ডুব যোৱাটো ইতিহাসৰ অন্যতম বিখ্যাত সামুদ্ৰিক দুৰ্যোগ। 1912 চনৰ 15 এপ্ৰিলত প্ৰথম যাত্ৰাত ডুব যোৱা বিলাসী ব্ৰিটিছ যাত্ৰীবাহী জাহাজখন উত্তৰ আটলাণ্টিক মহাসাগৰত বৰফৰ পাহাৰৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছত ডুব যায়। টাইটানিক জাহাজখন কেতিয়াও ডুব যাব নোৱাৰা জাহাজ বুলি আখ্যা দিয়া হৈছিল আৰু এই ট্ৰেজেডিৰ ফলত 1500ৰো অধিক লোকৰ প্ৰাণ হেৰুৱাবলগীয়া হয়। টাইটানিক জাহাজখন নোহোৱা হোৱাটো বহুতৰে বাবে আকৰ্ষণৰ বিষয় হৈ পৰিছে যদিও মন কৰিবলগীয়া যে জাহাজখন নিজেই নোহোৱা হোৱা নাছিল, বৰঞ্চ ই সাগৰৰ তললৈ ভূপৃষ্ঠৰ পৰা প্ৰায় 2.4 মাইল তলত ডুব যায়, য'ত ই 70 বছৰতকৈও অধিক সময় আৱিষ্কাৰ নোহোৱাকৈয়ে থাকে। টাইটানিক জাহাজৰ ধ্বংসাৱশেষৰ সঠিক স্থান 1985 চনৰ ছেপ্টেম্বৰলৈকে জনা নাছিল, যেতিয়া ডক্টৰ ৰবাৰ্ট বেলাৰ্ডৰ নেতৃত্বত আমেৰিকান ফ্ৰান্সৰ যৌথ অভিযানে অৱশেষত জাহাজখনৰ ধ্বংসাৱশেষৰ স্থান নিৰ্ণয় কৰে। ছাইড স্কেন ছনাৰ আৰু ৰিম'ট কণ্ট্ৰল কেমেৰা ব্যৱহাৰ কৰি তেওঁলোকে সাগৰৰ তলত টাইটানিক জাহাজৰ ধ্বংসাৱশেষৰ ক্ষেত্ৰখন আৱিষ্কাৰ কৰে। টাইটানিক জাহাজখন ডুব যোৱাৰ প্ৰথম আৰু প্ৰধান কাৰণটো হ'ল জাহাজখনে আইচবাৰ্গৰ উপস্থিতিৰ বাবে জনাজাত অঞ্চল এটাৰ মাজেৰে যাত্ৰা কৰি আছিল আৰু গোটেই দিনটোত ক্ৰুৱে একাধিক আইচবাৰ্গৰ সতৰ্কবাণী লাভ কৰিছিল, কিন্তু ভুল যোগাযোগ আৰু জাহাজখনৰ ক্ষমতাৰ ওপৰত অতিৰিক্ত আস্থাকে ধৰি বিভিন্ন কাৰণত সতৰ্কবাণীসমূহ পৰ্যাপ্তভাৱে গুৰুত্ব দিয়া নহ'ল। যেতিয়া টাইটানিক জাহাজখনে বৰফৰ শিখৰত খুন্দা মাৰে, তেতিয়া জাহাজখনৰ ঢাল ফাটি যোৱাৰ ফলত জাহাজখন পানীৰে বানপানীত বুৰ গৈছিল। জাহাজখনৰ ডিজাইন, বিশেষকৈ সম্পূৰ্ণ পানী নোসোমাব পৰা কম্পাৰ্টমেণ্ট ব্যৱস্থাৰ অভাৱ আৰু লাইফবোটৰ অপৰ্যাপ্ত ক্ষমতাই দ্ৰুতগতিত ডুব যোৱাত অৰিহণা যোগাইছিল। তাৰ পিছত কেইঘণ্টামানৰ ভিতৰতে জাহাজখন ভাঙি গ'ল আৰু ডুব গ'ল। টাইটানিক জাহাজখন ডুব যোৱাৰ আঁৰত বহুতো কাৰণ আছে। ইয়াৰ প্ৰধান কাৰণসমূহ হ'ল আইচবাৰ্গৰ সৈতে সংঘৰ্ষ। টাইটানিক জাহাজখন ডুব যোৱাৰ প্ৰধান কাৰণ আছিল ইয়াৰ আইচবাৰ্গৰ সৈতে সংঘৰ্ষ। অঞ্চলটোত বৰফৰ বিষয়ে একাধিক সতৰ্কবাণী পোৱাৰ পিছতো জাহাজখনে তীব্ৰ বেগেৰে যাত্ৰা কৰিছিল আৰু ইয়াৰ গতিপথ পৰ্যাপ্তভাৱে সলনি কৰিব পৰা নাছিল। আইচবাৰ্গে জাহাজখনৰ ঢালত ফুটা কৰি বানপানীৰ সৃষ্টি কৰিছিল। অপৰ্যাপ্ত সংখ্যক লাইফবোট। যদিও টাইটানিকৰ 22শৰো অধিক যাত্ৰী আৰু ক্ৰুৰ ক্ষমতা আছিল, তথাপিও ই প্ৰায় আধা সংখ্যকৰ বাবেহে পৰ্যাপ্ত লাইফবোটহে কঢ়িয়াই লৈ ফুৰিছিল। ইয়াৰ অৰ্থ আছিল যে বহু লোকৰ জীৱন ৰক্ষাকাৰী সঁজুলি নোহোৱাকৈয়ে থাকিল আৰু জাহাজখন নিৰাপদে খালী কৰিব নোৱাৰিলে। ডিজাইন আৰু নিৰ্মাণৰ ত্ৰুটি। টাইটানিকৰ নিৰ্মাতাসকলে বিশ্বাস কৰিছিল যে জাহাজখনৰ পানী নোসোমাব পৰা বিভাগৰ বাবে কাৰ্যত ডুব যাব নোৱাৰে, কিন্তু দবাবোৰ যথেষ্ট ওখকৈ বিস্তৃত হোৱা নাছিল, যাৰ ফলত এটা বিভাগৰ পৰা আন এটা বিভাগলৈ পানী ছিটিকি গৈছিল। ইয়াৰ ফলত একাধিক বিভাগ বানপানী হৈ পৰে আৰু প্লাৱন ক্ষমতা হেৰুৱাই পেলায়। অপৰ্যাপ্ত সুৰক্ষাৰ নিয়ম। টাইটানিক ডুব যোৱাৰ সময়ত সামুদ্ৰিক সুৰক্ষাৰ নিয়ম আজিৰ দৰে কঠোৰ নাছিল। এখন জাহাজৰ যাত্ৰী ক্ষমতাৰ ওপৰত ভিত্তি কৰি লাইফবোটৰ সংখ্যাৰ কোনো বাধ্যতামূলক প্ৰয়োজনীয়তা নাছিল। দুৰ্যোগৰ ফলত সুৰক্ষা নিয়মৰ যথেষ্ট পৰিৱৰ্তন ঘটিছিল আৰু 1914 চনত সাগৰত জীৱনৰ সুৰক্ষাৰ বাবে আন্তৰ্জাতিক সন্ধি স্থাপন কৰা হয়। এয়াই আছিল টাইটানিক জাহাজ ডুব যোৱাৰ বহুতো প্ৰধান কাৰণ। টাইটানিক জাহাজ ডুব যোৱাৰ ফলত সামুদ্ৰিক সুৰক্ষাৰ নিয়মত গভীৰ প্ৰভাৱ পৰিছিল। ইয়াৰ ফলত জাহাজ নিৰ্মাণৰ পদ্ধতিৰ যথেষ্ট উন্নতি ঘটিছিল, যেনে সকলো যাত্ৰী আৰু ক্ৰুৰ বাবে পৰ্যাপ্ত লাইফবোটৰ ক্ষমতাৰ প্ৰয়োজনীয়তা,
যাত্ৰীবাহী জাহাজত 24 ঘণ্টীয়া ৰেডিঅ' যোগাযোগ বাধ্যতামূলক আৰু উত্তৰ আটলাণ্টিক বৰফৰ পাহাৰসমূহ নিৰীক্ষণ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় বৰফৰ শৈলদাৰী দল গঠন কৰা। টাইটানিক জাহাজৰ ৰহস্যজনকভাৱে নোহোৱা হৈ যোৱা নাছিল, বৰঞ্চ বৰফৰ পাহাৰৰ সৈতে খুন্দা মৰাৰ পিছত সাগৰৰ তলত ডুব গৈছিল। এই ট্ৰেজেডিটো আছিল অপৰ্যাপ্ত সাৱধানতা, ডিজাইনৰ ত্ৰুটি আৰু উত্তৰ আটলাণ্টিকৰ কঠোৰ পৰিস্থিতিকে ধৰি বহুতো কাৰকৰ সংমিশ্ৰণৰ ফল।